আজি মই ক'ত আছোঁ কিয় আছোঁ আপোনালোকে সম্পূৰ্ণ গম পাব ভিডিঅ'টো শেষলৈ চালে আৰু ভিডিঅ'টো শেষলৈ চাব আৰু মই আজি উপস্থিত আছোঁ আমাৰ গোভাৰৰ দেউৰজাৰ জোনবিল মেলাত আৰু ভিডিঅ'টো শেষলৈ চালে আপোনালোকে নিশ্চয় গম পাব আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আহক এতিয়া ভিডিঅ'টো চাওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আছোঁ আমাৰ মৰিগাঁৱৰ যি ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা তালৈ আহিছোঁ আৰু পৰিৱেশটো আপোনালোকক দেখাওঁ বুলি মই ধুনীয়াকৈ পৰিৱেশটো দেখাম আপোনালোকে চাব আৰু মেলাখন বহুতে সুধি আছিলে কেই তাৰিখে হ'ব আৰু 22, 23, 24 তাৰিখে এই মেলাখন হ'ব আৰু তাতে বিভিন্ন ধৰণৰ সজাই তুলিছে আৰু পেণ্ডেলবিলাকো সম্পূৰ্ণ হৈছে আৰু যিহেতুকে মই দুদিন আগতীয়াকৈ অহাৰ বাবে সকলো সম্পূৰ্ণ হোৱা নাই আৰু আপোনালোকে আহিব 22, 23, 24 তাৰিখে আৰু এয়া জোনবিল মেলা চাবলৈ আৰু জোনবিল মেলানো নাম কিয় হ'ল বা জোনবিল মেলাৰ তাৎপৰ্যনো কি মই আপোনালোকক আজি এই ভিডিঅ'টোত সকলোখিনি ক'ম জোনবিল মেলাৰ তাৎপৰ্য হৈছে বিনিময় প্ৰথা আৰু আপুনি এতিয়া দিনতো ধুনীয়াকৈ বিনিময়ত বস্তু ল'ব পাৰিব কিমান ভাল লগা কথা নহয়নে আপুনি যদি আপোনাৰ সান্দহ চাউল চিৰা পিঠাগুড়ি কেঁচা মাছ আদি বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে বিনিময় কৰিব পাৰিব আৰু তেওঁলোকে পাহাৰৰ পৰা তিৱা খাচী জয়ন্তীয়া কাৰ্বি জনগোষ্ঠীয় লোকসকলে নিজৰ খেতিৰ বস্তুখিনি এই ভৈয়ামলৈ লৈ আহিব আৰু তেওঁলোকে কৰা খেতিখিনি পাহাৰীয়া আলু কচু জলকীয়া আদা হালধি তিল লা ধূনা জালুক কপাহ টেঙা দালচেনি তেজপাত আৰু বিভিন্ন ধৰণৰ বস্তু এনেকৈ লৈ আহিব আপুনি তেওঁলোকৰ লগত বিনিময় কৰি ল'ব পাৰিব খুব এটা ধুনীয়া বিনিময় প্ৰথা চলি আছে এতিয়াও এই মেলাখনত আৰু এই মেলাটোৰ নামনো জোনবিল কিয় হ'ল আৰু সেই জোনবিল বিলখনৰ নামেই আছিলে জোনবিল আৰু সেই বিলখনৰ নামেৰে এই মেলাটো নামাকৰণ কৰা হয় আৰু সেই বিলখনৰ পাৰতে হয় বাবে আচলতে জোনবিল ৰাখি দিলে সেই আগৰ গোভা দেউৰজাই হেনো জোনবিল নাম বিলখনৰ নামেৰে ৰাখি দিলে আৰু খেতিৰ লগত জড়িত হোৱাৰ বাবেও কিন্তু বিভিন্ন বস্তু ইয়াতে আপুনি দেখিবলৈ পাব চাংঘৰ আৰু ধুনীয়াকৈ তেওঁলোকে খেতি বাতি কৰা প্ৰত্যেকটো সঁজুলিয়ে ধুনীয়াকৈ ইয়াতে দেখুৱাব আপোনালোকক আহিলে দেখিবলৈ পাব আৰু এয়া হৈছে ডেকাচাং আৰু ডেকাচাঙৰ এটা বোলে মহত্ব আছে আৰু তেওঁলোকৰ মহিলাসকল উঠিব নোৱাৰিব আৰু ডেকাসকলেহে ইয়াত উঠিব পাৰিব মানে পুৰুষসকল উঠিব পাৰিব আৰু পুৰুষসকলে ইয়াতে তাৰমানে ধুনীয়াকৈ ৰুহি সাজপানী ধুনীয়াকৈ খাব আৰু তেওঁলোকৰ যিটো মানে জনজাতীয়ৰ যিটো পৰম্পৰা আৰু নৃত্য থাকিব তেওঁলোকৰ পৰম্পৰা নৃত্য গীত পৰিৱেশন মানে বিভিন্ন ধৰণৰ নৃত্য গীত চলিব আপুনি আহিলে তাৰমানে খুব ভাল এটা পৰিৱেশ বা ভাল এখন মেলা দেখি যাব পাৰিব বিভিন্ন ধৰণৰ মানে বিভিন্ন জনজাতীয় লোক আহিব ইয়াতে মেলাখনত সেইটোৱে ভাল লাগে এটা আচলতে আন্তৰিকতা আৰু মৰম চেনেহবিলাক পোৱা যায় মানে এই মেলাখনত আৰু ডাঙৰকৈ পেণ্ডেলটো সজোৱাৰ বাবে আৰু আগতকৈ সৰুহে হৈছে বাৰু পেণ্ডেলটো আগতে আৰু ডাঙৰ হয় এতিয়া কিন্তু অকণমান সৰু হৈ আহিছে যিহেতুকে খেতি বাতি কৰি আহিছে যে মাটিবিলাকত অলপ কমি আহিছে আৰু খুব ধুনীয়া এটা মেলা চাবলৈ পাব আহিব আপোনালোক আৰু ভিডিঅ'টো যদি চাই আছে এটা লাইক কৰিবলৈ নাপাহৰিব